যিসকল বন্ধু-বান্ধৱী মোৰ চেনেলত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। পিতৃ দিৱস বা ফাদাৰ্ছ ডে বিশ্বব্যাপী পিতৃসকলৰ সন্মানৰ বাবে উদযাপিত কৰা দিৱস। পিতৃ দিৱসত পিতৃত্ব বান্ধোন তথা সমাজত পিতাসমূহৰ প্ৰভাৱৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ধন্যবাদ সূচক হিচাপে পালন কৰা হয়। পিতৃসকলৰ মৰম আৰু ত্যাগৰ স্বীকৃতি জনোৱা পিতৃ দিৱস এক মাধ্যম। পৃথিৱীৰ বিভিন্ন দেশত বেলেগ বেলেগ দিনত এই দিৱস উদযাপন কৰা হয়। ভাৰতকে আদি কৰি পৃথিৱীৰ প্ৰায়বোৰ দেশে পিতৃ দিৱস জুন মাহৰ ৩য় দেওবাৰে পালন কৰে। মাতৃসকলৰ সন্মানৰ বাবে অনুষ্ঠিত কৰা মাতৃ দিৱস ইয়াৰ পৰিপূৰক। পিতৃ দিৱস হৈছে আপোনাৰ দেউতাকক বিশেষ অনুভৱ কৰাবলৈ এটা দিন। এই দিনটোত শিশুৱে তেওঁলোকৰ দেউতাকৰ প্ৰতি তেওঁলোকৰ সন্মান প্ৰদৰ্শন কৰে। পিতৃ দিৱস এক আন্তৰ্জাতিক দিৱস, সেয়েহে এই দিনটোত সমগ্ৰ বিশ্বতে ইয়াক উদযাপন কৰা হয়। পিতৃ দিৱস প্ৰতি বছৰে জুন মাহৰ ৩য় দেওবাৰে পালন কৰা হয়। পিতৃ দিৱস উদযাপন কৰাৰ আঁৰত ইয়াৰ এক গুৰুত্বপূৰ্ণ ইতিহাস আছে। এই দিনটো উদযাপন কৰাৰ প্ৰথম ধাৰণাটো হনৰা লুইছ মাৰ্টডৰ মনলৈ আহিছিল। তেওঁ প্ৰথমবাৰৰ বাবে এটা বিশেষ দিনত তেওঁৰ দেউতাক উইলিয়াম স্মাৰ্টক বিশেষভাৱে সন্মান জনোৱাৰ পৰিকল্পনা কৰিছিল। যিহেতু এইটো তেওঁৰ দেউতাকক সন্মান জনোৱাৰ এক নতুন প্ৰণালী আছিল, য'ত সৃষ্টিশীলতায়ো স্থান লাভ কৰিছিল। দিনটো অতি জনপ্ৰিয় হৈ পৰিছিল আৰু মানুহে আনুষ্ঠানিকভাৱে দিনটো উদযাপন কৰিবলৈ আৰম্ভ কৰিছিল। হনৰাই জুনৰ প্ৰথম দেওবাৰৰ দিনটো উদযাপন কৰাৰ পৰিকল্পনা কৰিছিল, কিয়নো সেই দিনটো তেওঁৰ দেউতাকৰ জন্মদিনৰ ওচৰত আছিল। 1910 চনৰ 19 জুনত ৱাশ্বিংটনৰ স্পোকেনত এই দিনটোক প্ৰথমবাৰৰ বাবে তেওঁ উদযাপন কৰিছিল। 1966 চনত ৰাষ্ট্ৰপতি লিণ্ডন জনছনে জুনৰ ৩য় দেওবাৰে পিতৃ দিৱসৰ আয়োজন কৰে। তাৰ পাছত 1972 চনত ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে পিতৃ দিৱসক আনুষ্ঠানিক বন্ধ ঘোষণা কৰে। মাকৰ পাছত যদি কোনোবাই আমাৰ হৃদয়ৰ অতি ওচৰত থাকে, সেয়া হৈছে আমাৰ দেউতা। দেউতাকৰ মৰম মাকৰ দৰে দেখা নাযায়, কিন্তু দেউতাই আমাক ভিতৰৰ পৰা শক্তিশালী কৰে। পৃথিৱীত ভাল আৰু বেয়াৰ পৰীক্ষাই আমাক দেউতাক দিয়ে। কোৱা হয় যে ছোৱালীবোৰে তেওঁলোকৰ দেউতাকৰ খুব ঘনিষ্ঠ। দেউতাকৰ বাবে তেওঁৰ ছোৱালী সদায় এগৰাকী ৰাজকুমাৰী হৈ নিজৰ আপোন ঘৰখনত থাকিব পাৰে। ঠিক তেনেদৰে পুত্ৰসকলেও তেওঁলোকৰ দেউতাকক দেখি ডাঙৰ হয়, কিয়নো তেওঁলোকৰ অভ্যাস আছে। পিতৃসকলে তেওঁলোকৰ সুখ ত্যাগ কৰে আৰু তেওঁলোকৰ সন্তানৰ বাবে কঠোৰ পৰিশ্ৰম কৰে। তেওঁলোকৰ ত্যাগ আৰু অনুভূতি থাকে। যিদৰে আমি মাতৃ দিৱসক মাতৃৰ সন্মান বুলি বিবেচনা কৰোঁ, ঠিক তেনেদৰে পিতৃৰ প্ৰেমক সন্মান কৰিবলৈ আমি পিতৃ দিৱস পালন কৰোঁ। মানুহে আজিকালি পিতৃ দিৱস উদযাপন কৰিবলৈ বিভিন্ন ধৰণে ব্যৱহাৰ কৰে। পিতৃ দিৱস এজন পিতৃৰ বাবে যিমান গুৰুত্বপূৰ্ণ, সিমানেই কিন্তু তেওঁলোকৰ সন্তানৰ বাবেও গুৰুত্বপূৰ্ণ। পিতৃ দিৱসত আপোনাৰ সন্মান প্ৰকাশ কৰিবলৈ আপুনি নিম্নলিখিত পদ্ধতিবোৰ অনুসৰণ কৰিব পাৰে, আৰু এই পদ্ধতি অনুসৰণ কৰি আপুনি আপোনাৰ দেউতাকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব পাৰে। 1 নম্বৰতে হৈছে, এই দিনটোত আপুনি আপোনাৰ দেউতাকক এখন ধুনীয়া পিতৃ দিৱসৰ কাৰ্ড দি তেওঁৰ মূল্য বৃদ্ধি কৰিব পাৰে। বজাৰত বহুতো কাৰ্ডৰ দোকান আছে, য'ৰ পৰা আপুনি পিতৃ দিৱসৰ বিষয়বস্তু বিভিন্ন ধৰণৰ কাৰ্ড পাব পাৰে। 2 নম্বৰতে, এনে এক পৰিস্থিতি হয় য'ত ল'ৰা-ছোৱালীবোৰে দেউতাকৰ বিষয়ে ভবা সকলো কথা দেউতাকক ক'ব নোৱাৰে। গতিকে এই কাৰ্ডবোৰত আপুনি আপোনাৰ দেউতাকৰ বাবে আপোনাৰ মন কি বাত লিখিব পাৰে। 3 নম্বৰতে, আপুনি দেউতাকৰ বাবে বিভিন্ন ধৰণৰ শায়ৰী আৰু কবিতা লিখি আপোনাৰ দেউতাকৰ প্ৰতি আপোনাৰ মৰম প্ৰকাশ কৰিব পাৰে। এইটো এটা অনন্য প্ৰক্ৰিয়া হ'ব পাৰে, যাৰ অধীনত আপোনাৰ সকলো আৱেগ সুন্দৰভাৱে বুজি পোৱা যাব। 4 নম্বৰত, আপুনি আপোনাৰ জমা কৰা বা উপাৰ্জন কৰা ধনৰ সহায়ত আপোনাৰ দেউতাকক উপহাৰ দিব পাৰে।
আপুনি জানিব লাগিব আপোনাৰ দেউতাকৰ আটাইতকৈ প্ৰিয় বস্তু বা মিঠাই কি। আপুনি কিন্তু এইটো আপোনাৰ দেউতাকৰ বাবে আপোনাৰ টকাৰেহে কিনিব পাৰে। 5 নম্বৰত যদি আপুনি বিচাৰে তেন্তে আপুনি আপোনাৰ দেউতাকৰ বাবে এটা সৰু পাৰ্টি আয়োজন কৰিব পাৰে। এইটোৱে আপোনাৰ দেউতাকক বুজাব যে আপুনি কিমান দায়বদ্ধ। 6 নম্বৰত আজিৰ দিনটোত আপুনি আপোনাৰ দেউতাকক তেওঁৰ প্ৰিয় স্থানলৈ লৈ যাব পাৰে বা এনে এখন ঠাইলৈ যাব পাৰে য'ত আপোনাৰ দেউতাকে যাব বিচাৰে কিন্তু আপুনি এতিয়ালৈকে যাব পৰা নাই। এইটোৱে এই দিনটোত আপোনাৰ আৰু আপোনাৰ দেউতাকৰ বাবে স্মৰণীয় কৰি তুলিব। সময়ৰ লগে লগে আজিৰ মানুহবোৰ ইমান বেছি ব্যস্ত হৈ পৰিছে যে তেওঁলোকে তেওঁলোকৰ সপোনৰ আঁৰত থকা ঘৰখনক সময় দিব নোৱাৰে। যদিও তেওঁলোকে তেওঁলোকৰ পিতৃ মাতৃক অত্যাধিক ভাল পায়, তথাপিও তেওঁলোকে কিন্তু তেওঁলোকৰ প্ৰেম দেখুৱাবলৈ সময় উলিয়াব নোৱাৰে। এনে পৰিস্থিতিত এদিন অতি গুৰুত্বপূৰ্ণ হৈ পৰে। এই দিনটোত সকলোৱে হয় তেওঁলোকৰ দেউতাকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আনুষ্ঠানিক ছুটি লয় বা চৰকাৰে নিজেই বন্ধ ঘোষণা কৰে। আজিৰ দিনটোত বিদেশত গোটেই দিনটো তেওঁলোকৰ দেউতাকৰ সৈতে কটায়, যাৰ ফলত তেওঁলোকৰ মাজৰ দূৰত্ব হ্ৰাস হয়। আজিৰ দিনটোত ল'ৰা ছোৱালীবিলাক বাহিৰত থাকিলেও তেওঁলোকে আজিৰ দিনটোৰ অজুহাতত ঘৰলৈ উভতি আহে। যিদৰে মাতৃ দিৱস উদযাপন কৰা হয় আৰু জীৱনত ইয়াৰ যথেষ্ট গুৰুত্ব আছে, ঠিক তেনেদৰে এই দিনটো মানুহৰ মাজত অতি গুৰুত্বপূৰ্ণ। সেয়েহে মানুহে ইয়াক পিতৃ দিৱস হিচাপে উদযাপন কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি ভাল লাগিল তেন্তে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।